কবিতাৰ শিৰোনাম পাগল প্ৰেমিক মই। পাগল প্ৰেমিক মই, হয় আজি মই পাগল। কেতিয়াবা চানমাৰীত, কেতিয়াবা গণেশগুৰিত ৰৈ থাকো মই। চিটি বাছৰ ভিৰৰ মাজতো বিচাৰি ফুৰো, দেখা পাবওতো পাৰো তোমাক। ফেঞ্চি বজাৰলৈ নাহা নেকি? ব্ৰহ্মপুত্ৰৰ পাৰলৈতো তুমি আহিব পাৰা। ফাগুনৰ বতাহ লবলৈ তোমাৰ জানো মন নাযায়? নদীৰ ঢৌবোৰে তোমাৰ চুলিবোৰ তিয়াই নিব, আৰু দূৰৰ পাহাৰখনলৈ চাই দুহাত মেলি হয়তো তুমি কবা, আজি মোক আলিংগন নকৰা নেকি? আহ, কি যে নষ্টালজিক হৈ পৰিছে আজি কথাবোৰ। আজি যে দেখিলো সেয়া তুমি আছিলানে? তুমিচোন সেই আগৰ তুমিজনী হৈ থকা নাই। ওঠৰ ফাকত অনবৰতে লাগি থকা হাঁহিটো আজি কলৈ গ'ল? তাই ক'লে, ভালপোৱাজনে দুখ দিলে চকু পানীবোৰ বৰফ হৈ যায়, আৰু মনটোৱে কাবুজ সাঁথৰ হৈ ৰৈ যায়।